বুধবাৰে দিনৰ 2 বজাত চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপনৰ দাবীত হৈ থকা প্ৰতিবাদে ভৰি দিলে 19 দিনত স্মাৰক পত্ৰ প্ৰদান মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে ঘোষিত চিচিবৰগাঁও উপজিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা 30 ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁও ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি 19 দিনত ভৰি দিলে। আজি ভোগালী বিহুৰ আনন্দৰ মাজতো চিচিবৰগাঁৱৰ আকাশ বতাহ কপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ ধ্বনি। প্ৰতিদিনে বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰক পত্ৰ। 19 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা চিচিবৰগাঁৱৰ ৰাইজৰ বিননি শুনিবলৈ এবাৰো আহৰি পোৱা নাই জিলা আয়ুক্তই। সেয়েহে উত্তেজিত হৈ পৰিছে চিচিবৰগাঁৱৰ সংগ্ৰামী ৰাইজ। আজিৰ প্ৰতিবাদত চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা অঞ্চলক প্ৰতিনিধিত্ব কৰি মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰে আৰু মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবী উত্থাপন কৰে আৰু চিচিবৰগাঁৱৰ পৰা আমগুৰি হৈ মাছখোৱা অহা যোৱা কৰা গড় কাপ্তানি পথটি অতি শীঘ্ৰে নিৰ্মাণৰ দাবী উত্থাপন কৰে। লগতে আজি প্ৰতিবাদকাৰীসকলে ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত আন্দোলন আৰু অধিক ভয়াৱহ হ'ব বুলি সকীয়াই দিয়ে। চিচিবৰগাঁও সমষ্টিয়ে পৰিছে আমাৰ মাছখোৱাৰ আমি যিমানটো গম পাই কিনি আমি আগবাঢ়ি আহিব লৈছোঁ আৰু যদি অন্যথ দিনত যদি এনেকুৱা যদি আৰু যদি কাওখান দিন নাথাকে তেতিয়া আমাৰ মাছখোৱাৰ পৰা সমূহ ৰাইজ ওলাই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আমাৰ লগতে সমূহ ৰাইজ আহিব মাছখোৱাৰ পৰা ইয়ালৈ। অকল আপোনালোকে নাভাবিব অকল চিচিবৰগাঁও গাঁওবাসীয়ে যে আছে ইয়াত বুলি, অকল আমাৰ মাছখোৱাৰ পৰা আহিব। যিমানটো পৰিছে চিচিবৰগাঁও মানে সমষ্টিটোত যিমানটো গাঁও পৰিছে মাছখোৱাৰ ছাইডৰ পৰা আপোনাৰ জোৰকটাৰ পৰা আদিন্ত কৰি আপোনাৰ চিচিৰ পৰা আদিন্ত কৰি খলিয়ামাৰীৰ পৰা আদিন্ত কৰি চব ৰাইজ ওলাই আহিম বুলি কৈছে। আমি সকলোৱে একত্ৰিত হয় যদি আমাৰ সংগ্ৰামটো যদি মানি লোৱা নহয় এইকেইদিনৰ ভিতৰতে বা ইমানখিনি মেমৰিয়াম দিয়া হৈছে আজি আকৌ আমাৰ মাছখোৱা আঞ্চলিকৰ ফালৰ পৰা আমি আকৌ মেমৰিয়াম দিম। আজি যদি অন্যথ দিনত যদি কোনো মানি লোৱা নহয় আমাৰ মাছখোৱাৰ যিমানকেইখন গাঁও আছে চিচিবৰগাঁও সমষ্টিত পৰিছে সকলো ৰাইজ ওলাই আহিম বুলি কৈছে। অন্যথ দিনত আমি ধেমাজি প্ৰশাসনৰ যোনটো আমাৰ মুখ্য কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ সক্ষম হ'ম। গতিকে আমি যিবিলাক মেমৰিয়াম দি আছোঁ এতিয়ালৈকে আমি মেমৰিয়াম দিয়াৰ মীমাংসা নাই। সমষ্টিটো হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰা আৰম্ভ কৰি দল আৰু বিদলৰ পৰা আৰম্ভ কৰি কমচে কম আজিলৈকে প্ৰায় 700মান দৰখাস্ত আমি নিবেদন কৰা হ'ল। এতিয়াও এই ডিচেম্বৰ 30 তাৰিখৰ পৰা চলি থকা যিটো ধৰ্মঘট চলি আছে আমাৰ সমষ্টিটো হোৱাৰ পাছত উপজিলাটো পাব লাগে বুলি তাক এতিয়ালৈকে আমি কমচে কম আমাৰ 22টা সংগঠনে আজিলৈকে পৃথকে 22খনকৈ স্মাৰক পত্ৰ আমাৰ চাৰ্কল অফিচাৰ যোগেদি বা আয়ুক্তৰ ধেমাজি আয়ুক্ত মহোদয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি দিনে দিনে প্ৰেৰণ কৰি আছোঁ। মই অকণমান মোৰ সন্দেহ হৈছে এইসকলে চাগে দিয়া নাই নেকি মুখ্যমন্ত্ৰীক বা মুখ্যমন্ত্ৰীক আভুৱা ভৰাইছে নেকি বাৰু নেতাসকলে। এইসকল নেতাৰ কাম হ'ল সমাজ গঢ়াৰ ক্ষেত্ৰত, নেতাৰ কাম হ'ল ৰাইজে কান্দিছে নেকি খাইছে নে খোৱা এইবিলাক খবৰ ল'বলৈ নেতা এইটোৱে নেতাৰ যোগ্যতা থাকে। নেতা হৈ কেৱল মাত্ৰ কেইজনমান ভেৰণীয়াৰ কথা শুনি থাকিলে নহ'ব। মই জানো কেইজনমান ভেৰণীয়া ইয়াত আছে। তেওঁলোক কিয় আমাৰ মাতৃ দুই হ'ব বিচাৰিছে, তেওঁলোক আমাক কিয় আমাৰ অঞ্চলটো দুহী হ'ব বিচাৰিছে। প্ৰজন্মই এৰিব নেকি তেওঁলোকক? প্ৰজন্মই চিনাকি পাব তেওঁলোকক। এটা সময়ত উত্তৰ দিব লাগিব। আজি আমি আছোঁ কালিলৈ নল মৰিলে গজালি ওলাব এই কথা সকলোৱে জানে। কিন্তু আমি আজি যেনেকৈ আছোঁ তেনেকৈ থাকি প্ৰজন্মক অপমান নকৰিলে সেই প্ৰজন্মই কিন্তু তেওঁলোকক পিতৃক নেৰে পুতাক নেৰে পুৰুষিতক নেৰে ঘৰৰ গোটেই সংসাৰ পৰিয়ালক নেৰিব কিন্তু। সেইকাৰণে আজি সময় থাকোঁতে সাৱধান হওক। মই বাৰে বাৰে এটা কথা অনুনবিনন কৰি আহিছোঁ, বাৰে বাৰে কৈ আহিছোঁ যে আমি কেৱল মাত্ৰ সংগ্ৰাম কৰিয়ে জীয়াই থাকিব লাগিব নেকি? বাকীবিলাকে বেপাৰ কৰি থাকিব, বিজনেছ কৰি থাকিব, মাছতেই ভাজি থাকিব। আমি কৈ দিয়া প্ৰতিনিধিবিলাকে কি বেপাৰ কৰিবলৈ আমি প্ৰতিনিধি কৰি দিছিলোঁ? আমি সেইকাৰণে কৈছোঁ প্ৰতিনিধিসকল ইয়াত আহক বহক, ৰাইজে কি দুৰ্দশা হৈছে খবৰ লওক আহক।